हेलो स्टूडेंट 2023 सনৰ HSLC পৰীক্ষাৰ লগত সংগতি ৰাখি দশম শ্ৰেণী মেথছৰ সমান্তর প্ৰগতি চেপ্টাৰটোত কিছুমান MCQ তোমালোকৰ মাজত লৈ আহিছোঁ সো পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ তো ফাৰ্স্ট MCQ টো লৈছোঁ যে এটা সমান্তর প্ৰগতি জেনেৰেলি ইয়াক কি বুলি কোৱা হয় এৰিথমেটিক প্ৰগ্ৰেশ্যন তো AP বুলি লিখিছোঁ মই নেক্সট কুৱেশ্যন বিলাকত AP বুলি কম nতম পদটো হৈছে an = 3 + 4n ঠিক আছে এটো nতম পদটো আমাক দিয়া আছে তো এই কোৱেশ্যনটো কি কৈছে সাধাৰণ অন্তৰ হ'ব তো ইয়াত চাৰিটা অপচন দিয়া আছে এ অপচনটো আছে 7 বি নম্বৰ অপচনত আছে 3 সি নম্বৰ অপচনত কি আছে 4 আৰু ডি আছে 1 তো ইয়াৰে শুদ্ধ অপচন কোনটো হ'ব শুদ্ধ অপচনটো হ'ব সি নম্বৰ 4 ঠিক আছে তো নেক্সট কোৱেশ্যন 2 লৈ আগবাঢ়িছো যদি পি কিউ আর আর এস সমান্তর প্রগতিত থাকে তার মানে পি কিউ আর এস এই চারিটা কি করেছে এটা সমান্তর প্রগতি গঠন করেছে তেন্তে আমাক কি উলিয়াব দিছে আর মাইনাস কিউ হব তার মানে আর মাইনাস কিউর মান কোনটো হব তো তলত অপশন আছে এস মাইনাস পি এস মাইনাস কিউ এস মাইনাস আর আর লাস্ট অপশনটো দি আছে এটাও নহয় তো সো এইটো মই টিক মার্ক মারিয়ে লৈছো সি নাম্বার অপশনটো শুদ্ধ হব যে এস মাইনাস আর মানে আর মানেও আর মাইনাস কিউ কার সমান হব এস মাইনাস আর এর সমান হব ঠিক আছে তো কোৱেশ্যন 3 লৈ আগবাঢ়িছো কোৱেশ্যন 3 ত কি দিয়া আছে চোৱা যে যদি এটা সমান্তর প্রগতিৰ তিনিটা সংখ্যাৰ যোগফল কিমান হয় 9 আৰু হিয়তৰ পূৰণফল কিমান হয় 24 তেন্তে সংখ্যা কেইটা হ'ব তাৰ মানে আমাক এটা সমান্তর প্রগতি আছে আৰু তাৰে তিনিটা সংখ্যাৰ যোগফল কিমান দি আছে 9 আৰু এই সংখ্যা তিনিটাৰে এই সেম সংখ্যা তিনিটাৰে পূৰণফল কিমান হ'ব 24 তেন্তে সংখ্যা কেইটা হ'ব তো সংখ্যা কেইটা কি হ'ব চোৱা তো ইয়াত চাৰিটা অপচন দিয়া আছে অপচন কেইটা আমি একবাৰ চাই লওঁ যে অপচন এ আছে 2,4,6 ঠিক আছে 2,4,6 তো এইকেইটা এনেও নহয় যোগফল ইয়াৰ কিমান হ'ব 12 হৈ যাব সো এইটো অপচন শুদ্ধ হ'ব নোৱাৰে অপচন বি কিমান আছে 1,5,3 সো এইকেইটা যদি আমি যোগ কৰোঁ যোগফল কিমান হয় 9 ঠিক আছে বি নাম্বাৰটোত কিন্তু যোগফল সংখ্যা তিনিটা যোগফল কিন্তু 9 হৈ আছে কিন্তু আমি লক্ষ্য কৰিব লাগিব ইহঁতৰ পূৰণফল 24 হয় নেকি সো এই তিনিটা পূৰণ কৰিলে পূৰণফলটো কিমান হ'ব 15 হ'ব 24 নহয় সো অপচন বি টো শুদ্ধ হ'ব নোৱাৰে সো অপচন সি কি আছে 284 তো ইয়াত এই তিনিটা যদি আমি যোগ কৰোঁ ইয়াত কিমান হৈ যায় বেছি হৈ যায় 14 হৈ যায় ঠিক আছে সো এইটো শুদ্ধ হ'ব নোৱাৰে সো আলটিমেটলি ডি নাম্বাৰ অপচনটো কি হ'ব ডি নাম্বাৰ অপচনটো কি আছে 234 তো এইকেইটা যদি আমি যোগ কৰোঁ যোগ কৰিলে কিমান হ'ব ইহঁতৰ যোগফল 9 এইটো শুদ্ধ তাৰ পিছত আমি ইহঁতৰ পূৰণফল কেইটা চাম 2 3 গুণ 6 6 4 গুণ 24 তো শুদ্ধ অপচন কোনটো পালো অপচন ডি ঠিক আছে সো নেক্সট কুৱেশ্যন 4 লৈ আগবাঢ়িছোঁ যে এটা এপি ইমান হলে nতম পদটো হ'ব এটা এপি আমাক কিমান দি আছে 7, 12, 17, 22 ঠিক আছে এটো যদি এটা এপি মানে এটা সমান্তর প্রগতি হয় তেন্তে nতম পদটো হ'ব এর nতম পদ কোনটো হ'ব কুৱেশ্যন 4 টো চোৱা তো ইয়াত আমাক চাৰিটা অপচন দিয়া আছে যে 5n + 2 5n + 3 5n - 5 5n - 3 ঠিক আছে সো ইয়াৰে শুদ্ধ অপচন কোনটো হ'ব শুদ্ধ অপচনটো হ'ব ডি নাম্বাৰটো তোমালোক এটো এক্সপ্লেনেশনটো চাই ল'বা ঠিক আছে এক্সপ্লেনেশনটো চাই ল'বা আৰু যদি কোনোবাই এক্সপ্লেনেশনটো ধৰিব পৰা নাই মানে নিজে কৰিব পৰা নাই তেন্তে মোক জনাবা কমেন্ট বক্সত জনাবা কমেন্ট কৰি জনাবা মই ইয়াৰ এক্সপ্লেনেশনটো দি দিম ঠিক আছে কেনেকৈ 5n - 3 হ'ল ওকে সো নেক্সট কুৱেশ্যনটো আছে এটা সমান্তর প্রগতি ইয়াত লোৱা হৈছে কি সমান্তর প্রগতি হৈছে -5, -10, -15 ... আৰু লাস্ট পদটো কি আছে -1000 তাৰ মানে এইটো এটা সমান্তর প্রগতি ইয়াত প্ৰথম পদ হৈছে -5 আৰু ইহঁতৰ মাজৰ কমন ডিফাৰেন্স কিমান হ'ব কমন ডিফাৰেন্স ইহঁতৰ মাজত কিন্তু -5 হ'ব ওকে সরি -5 হ'ব তাৰ মানে আৰু লাস্ট পদটো কিমান দি আছে -1000 তো এপিটোৰ শেষৰ ফালৰ পৰা 3তম পদটো হ'ব
সৰি পদ ইয়াত ডাবল লিখা হৈছে তো 10তম পদটো হ'ব তো ইয়াত চোৱা ফাৰ্ষ্টৰ পৰা কিন্তু নহয় ফাৰ্ষ্টৰ পৰা হ'লে আমি ধুনীয়াকৈ ইয়াৰে পৰা হিচাপ কৰি কৰি উলিয়াব পাৰিম কিন্তু আমাক কি কৈছে শেষৰ ফালৰ পৰা 10তম পদ কেতিয়াবা তোমালোকক কি কৰিব পাৰে প্ৰথমৰ পৰা 10তম পদ কেতিয়াবা শেষৰ পৰা ক'ব পাৰে কেতিয়াবা বেলেগো ক'ব পাৰে 100তম পদ কিমান হ'ব বা 50তম পদটো কিমান হ'ব এনেকৈ তো ইয়াত আমাক কুৱেশ্যনটোত কৈছে যে এই সমান্তৰ প্ৰগতিটোৰ শেষৰ ফালৰ পৰা 10তম পদটো হ'ব তো ইয়াৰে কেইবাটাও অপশ্যন দি আছে চাৰিটা অপশ্যন দি আছে তলত চোৱা a = -955 b = -945 c = -950 d = -965 তো ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব তো ইয়াৰে শুদ্ধ অপশ্যন এ নাম্বাৰটো হ'ব তাৰমানে ঠিক আছে শেষৰ ফালৰ পৰা 10তম পদটো হ'ব -955 ওকে সো নেক্সট কুৱেশ্যন নম্বৰ 6 লৈ আগবাঢ়িছোঁ কি আছে যে এটা এপি 10তম পদটো এবাৰ 10তম পদটো দি আছে an = 3n + 4 হ'লে 12তম পদটো হ'ব তাৰমানে 10 নম্বৰ পদটো দি আছে তুমি কিমান নম্বৰ পদটো উলিয়াব লাগে 12 নম্বৰ পদটো উলিয়াব লাগে সো ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব মই আকৌ কৈছোঁ যদি বুজি পোৱা নাই ধৰিব পৰা নাই তেতিয়া মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা মই বৰ্ণনা কৰি দেখাই দিম এক্সপ্লেনেশ্যন কৰি দেখাই দিম তো 6ৰ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ তো এটা এপি 10তম পদ যদি an = 3n + 4 হয় তেন্তে 12তম পদটো হ'ব তো ইয়াত চোৱা আমাৰ যেটো সূত্ৰ আছিল an = কি আছিলে a + n - 1 * d হেতু ইয়াত লৈ লবা তো ইয়াত এৰ জায়গাত কিমান আছে 4 তো n - 1 * d তো ইয়াত কিমান আছে এটো চোৱা d ৰ ভ্যালুটো কিমান দি আছে নিশ্চয় n - 1 * d সো ইয়াত d ৰ ভ্যালু ইয়াৰে পৰা উলিয়াই লবা উলিয়াই ললে 12তম পদটো নিশ্চয় পাৰিবা d ৰ ভ্যালুটো কিন্তু ইয়াত দিয়া আছে ঠিক আছে ওকে সো ইয়াৰ শুদ্ধ অপশ্যনটো আমি পালো a = 262 সো আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ যে এনেৰে হৰণ কৰিব পৰা n আৰু n স্কুৱেৰৰ মাজত থকা সংখ্যাসমূহ হৈছে কি কৰিব লাগিব আমি এনেৰে হৰণ কৰিব পাৰিব লাগিব আৰু সেই সংখ্যাসমূহ কাৰ মাজত থাকিব লাগিব n আৰু n স্কুৱেৰৰ মাজত থাকিব লাগিব সাপোজ মই ধৰি লৈছোঁ n = 3 ধৰি লৈছোঁ তাৰমানে 3 ৰে হৰণ যাব পৰা হ'ব লাগিব লগতে 3 স্কুৱেৰ মানে কিমান হ'ব লাগিব 9 মানে 3 আৰু 9ৰ মাজত সংখ্যাখিনি হ'ব লাগিব কিন্তু ইয়াত হেতু নহয় যে n ৰে হৰণ কৰিব পৰা আৰু n আৰু n স্কুৱেৰৰ মাজত থকা সংখ্যাসমূহ হৈছে আমি n ৰে হৰণো কৰিব পাৰিব লাগিব লগতে সংখ্যাখিনি কত থাকিব লাগিব n আৰু n স্কুৱেৰৰ মাজত থাকিব লাগিব তো সেই সংখ্যাসমূহ হৈছে কি হ'ব ইয়াৰ শুদ্ধ অপশ্যনটো অপশ্যন নম্বৰ ডি n - 2 okay so next question number 8 to লিছো তো ইয়াৰ আগত মই তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ MCQ পৰীক্ষাৰ আগলৈকে গোটেইকেইটা চেপ্টাৰ মই আনি থাকিম সো এনেকুৱা ধৰণৰ MCQ সকলোতকৈ আগত তুমি পোৱাৰ কাৰণে কাইণ্ডলি কি কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো বজাই দিবা যাতে ভিডিও আপলোড কৰাৰ লগে লগে সৰ্বপ্ৰথম তুমিয়ে পাই যোৱা ঠিক আছে সো নেক্সট কুৱেশ্যন নম্বৰ 8 4,9,14 ... 254 AP2 মানে সমান্তৰ প্ৰগতিটোৰ শেষৰ ফালৰ পৰা 10তম পদটো হৈছে এইবাৰ বেলেগ এটা সমান্তৰ প্ৰগতি লৈছো আৰু সমান্তৰ প্ৰগতিটো আছে 4,9,14, কিমান আছে ... মানে লাষ্ট পদটো কিমান আছে 254 তো এই সমান্তৰ প্ৰগতিটোৰ শেষৰ ফালৰ পৰা 10তম পদটো হৈছে এইবাৰো শেষৰ ফালৰ পৰা কৈছে ঠিক আছে সো ইয়াৰে যদি আমি সমাধান কৰো ইয়াত a ইকুৱেল কিমান আছে 8 তাৰ পিছত d সাধাৰণ ডিফাৰেন্স যেটো কমন ডিফাৰেন্স এটো পিছৰ পদটোৰ পৰা আগৰ পদটো মাইনাস কৰিলে তুমি পাই যাবা 9 ৰ পৰা 4 মাইনাস কৰিলে d ইকুৱেল কিমান পাবা 5 আৰু শেষৰ পদটো কিমান দি আছে 254 তো হেক পদটোক আমি কি কৰিব পাৰো a n ৰেও বুজাব পাৰো
ঠিক আছে তো শেষ পদটো দিয়া আছে তো ইয়াত আমি 10তম পদটো এটো যদি আমি এইখিনি যদি আমি সূত্ৰত বহাই দিওঁ তেতিয়া আমি 10তম পদটো নিশ্চয় উলিয়াব পাৰিম ঠিক আছে শেষৰ ফালৰ পৰা কিন্তু শেষৰ ফালৰ পৰা 10তম হ'লে ফাৰ্ষ্টৰ পৰা কিমান হ'ব এটো কিন্তু চাই লবা হ'ব তো ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন নাম্বাৰ এ শেষৰ ফালৰ পৰা কিমান হ'ব 209 বাকি বি সি আৰু ডি নম্বৰ অপচন কেটা শুদ্ধ নহয় ঠিক আছে নেক্সট কোৱেশ্চন নাম্বাৰ 9 লৈ আহিছো কোৱেশ্চন নাম্বাৰ 9 ত কি আছে যে 3 ৰে হৰণ যোৱা আৰু 2 আৰু 100 ৰ ভিতৰত থকা কি হ'ব লাগিব 3 ৰে হৰণ যাব লাগিব আৰু সেই সংখ্যাসমূহ কি হ'ব লাগিব 2 আৰু 100 ৰ ভিতৰত থকা হ'ব লাগিব কিমা কেনেকুৱা সংখ্যা অযুগ্ম অখণ্ড সংখ্যাসমূহৰ যোগফল হ'ব সহজকৈ কৈছো যে 3 ৰে হৰণ যোৱা 2 আৰু 100 ৰ ভিতৰত থকা মানে 2 আৰু 1 ৰ ভিতৰত থকা অযুগ্ম অখণ্ড সংখ্যাসমূহৰ যোগফল হ'ব অযুগ্ম অখণ্ড সংখ্যা অযুগ্ম হ'ব লাগিব কিন্তু মনত ৰাখিবা কিন্তু আৰু হৰণ যাব লাগিব 3 ৰে তো কি হ'ব পাৰে 3 হ'ব পাৰে 9 হ'ব পাৰে 12 টো হ'ব নে 12 টো নহয় 6 টো কিন্তু নহয় তাৰ পিছত কি হ'ব 15 টো হ'ব অযুগ্ম হ'ব লাগিব নহয় 18 টো নহয় কিন্তু 21 হ'ব তো এনেকৈ 100 ৰ ভিতৰত যিমান কেইটা 3 ৰে হৰণ যাব পৰা সংখ্যা আছে এই গোটেই কেইটা সংখ্যাৰ যোগফল হ'ব তো ইয়াত চাৰিটা অপচন দিয়া আছে অপচন এ 17 অপচন বি 867 অপচন সি 876 অপচন ডি কিমান আছে 786 তো ইয়াৰে শুদ্ধ অপচন কোনটো হ'ব অপচন বি এ নাম্বাৰটো তো হ'বই নোৱাৰে একদম মানে কম হৈছে একেবাৰে সৰু হৈছে সো ইয়াৰে শুদ্ধ অপচনটো হ'ল অপচন বি ঠিক আছে সো এটো চাবা তোমালোক কিমান কেইটা হয় ফাৰ্ষ্টত বহাই ল'বা 3, 9, তাৰ পিছত কিমান হ'ব 15, ডট 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 লাষ্টত কিমান হ'ব 99 তো ইয়াত প্ৰথম পদ কি হ'ব 3 a ইকুৱেল 3 হ'ব ইয়াতৰ মাজত ডিফাৰেন্সটো কিমান হ'ব ডিফাৰেন্সটো সম্ভৱতঃ 6 হ'ব কাৰণ 3 ৰ পিছত কিমান আহিব 9 গতিকে 9 ৰ পৰা 3 মাইনাস কৰিলে 6 হৈ যাব আৰু লাষ্টৰ শেষৰ পদটো কিমান হ'ব 99 100 তো হ'বই নোৱাৰে সো এইখিনি যদি সূত্ৰত বহাই দিয়া যায় যেটো সূত্ৰ আছিল এসএন যোগফলৰ সূত্ৰ সেই সূত্ৰত বহাই দিলে অপচন উত্তৰটো আহি যাব ঠিক আছে তো নেক্সট কোৱেশ্চন 10 লৈ আগবাঢ়িছো যে এ বি সি ডি আৰু ই এটা এপি গঠন কৰিলে তো ইয়াত সংখ্যা দিয়া নাই কেইটামান আখৰে দিছে আৰু আখৰ কেইটা হৈছে এ বি সি ডি আৰু ই এইকেইটা কি কৰিছে এটা এপি গঠন কৰিছে মানে সমান্তর প্রগতি গঠন কৰিছে তেন্তে ইয়াত অলপ যোগফল দিছে যোগ বিয়োগ ঠিক আছে যে a - 4b + 6c - 4d + e ৰ মান হ'ব তো এটো যদি এটা সমান্তর প্রগতি হয় তো এই হিচাপত ইয়াত প্ৰথম পদ ইয়াতৰ মাজৰ ডিফাৰেন্স শেষৰ পদ একেটো আমি পাই আছো সো এটো হলে ইয়াতৰ এই যিখিনি প্রবলেম দিছে মানে a - 4b + 6c - 4d + e এটোৰ মান হ'ব এটো মান কিমান হ'ব এইখিনি আমি যদি যোগ বিয়োগ কৰো যোগ বিয়োগ কৰিলে দেখা পাম এইখিনিৰ মান হ'ব অপচন এ নাম্বাৰটো শুদ্ধ 0 ঠিক আছে অপচন এ নম্বৰটো শুদ্ধ হ'ব বাকি অপচন কেইটা শুদ্ধ নহয় নেক্সট কোৱেশ্চন নাম্বাৰ কিমান আছে 11 যেটা এটা এপিৰ প্ৰথম দুটা পদ -3 আৰু 4 হলে 21তম পদটো হ'ব যে এটা এপি দি আছে এপিৰ প্ৰথম যে এটা এপি মিন্স এটা সমান্তর প্রগতির প্রথম দুটা পদ কি দি আছে -3 আৰু 4 হলে 21তম পদ হ'ব তো ইয়াত চাৰিটা অপচন দি আছে সো আমি এ নম্বৰ অপচনটো চাও এ কিমান আছে 17 বি নম্বৰ অপচনটো আছে 137 সি নম্বৰ অপচনটো আছে 143 আৰু ডি নম্বৰ অপচনটো কিমান দি আছে -143 তো ইয়াৰে শুদ্ধ অপচন কোনটো হ'ব তো এটো যদি আমি যোগ বিয়োগ কৰি চাও সূত্ৰ যদি বহাই চাও আমি শুদ্ধ অপচনটো পাম বি নম্বৰ অপচন কিমান
37 অ'কে চ' আৰু এটা নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ আৰু এইটোৱে লাষ্ট কুৱেশ্যন লাষ্ট MCQ আজিৰ বাবে চ' চোৱা এটা APৰ দ্বিতীয় আৰু পঞ্চম পদ ক্ৰমে তেনেকুৱা বহুতকেইটা প্ৰব্লেম তোমালোকৰ কিন্তু এক্সাৰচাইজত দিয়া আছে এইবিলাক তোমালোক কৰিছা তাৰ লগত সংগতি ৰাখি এইটো লোৱা হৈছে যে এটা সমান্তৰ প্ৰকৃতিৰ AP মানে সমান্তৰ প্ৰকৃতিৰ দ্বিতীয় আৰু পঞ্চম পদ ক্ৰমে দ্বিতীয় পদটো কিমান আছে 13 আৰু পঞ্চম পদটো কিমান আছে 25 হলে 7তম পদটো হ'ব সো এইটো আমি পদটো ধৰি আমাক দিয়া আছে তাৰ মানে আমি এনেকৈ ল'ম যে A13 সৰি পঞ্চম পদ A5 ইকুৱেল কিমান 13 আৰু কিমান দিয়া আছে দ্বিতীয় পদ A2 ইকুৱেল 13 আৰু পঞ্চম পদ মানে A5 ইকুৱেল কিমান দিয়া আছে 25 তো ইয়াৰে পৰা A5 মানে কি তাত সৰি দ্বিতীয় পদ A2 মানে কি A2 মানে এনৰ জাগাত কি আছে 2 সো এইটো মান বহাই দিলে তাত তোমাৰ আল্টিমেটলি A2 ইকুৱেল তাত কিবা এটা মান পাই যাবা এইখিনি নাম্বাৰ 1 ৰাখিবা আৰু পঞ্চম পদ A5 মানে এনৰ জাগাত কিমান আছে 5 সো এইটো যদি তোমালোক সমাধান কৰিলে কি পাবা A5 ইকুৱেল আমাক কিমান দিয়া আছে 25 তো 25 আৰু এইপিনে কিবা এটা পাই যাবা এইটোক নাম্বাৰ 2 ৰাখিবা তো 2 ৰ পৰা 1 মাইনাস কৰিবা নাইবা 1 ৰ পৰা 2 মাইনাস কৰিবা কৰিলে তাত তোমালোকে বাকি ডি মানটো পাই যাবা এ মানটো তাৰে পৰা উলিয়াই ল'ব পাৰিবা ঠিক আছে সো সেইখিনি যদি তোমালোকে কি কৰা 7তম পদটো উলিয়াব লাগিব আমাক A7 তাৰ মানে এনৰ মানটো 7 দিয়া আছে বাকি মানকেইটা বহাই দিবা সূত্ৰটোত বহাই দিলে ইয়াৰে শুদ্ধ অপশনটো আহি যাব সো ইয়াৰে শুদ্ধ অপশনটো হ'ব অপশন বি মানে 33 ঠিক আছে এটো কৰি চাবা আৰু এটো আনসাৰটো মোক কমেন্ট বক্সত কৈ দিবা এটো 33 হয়নে নহয় ঠিক আছে সো আজিলৈ এইখিনি এৰিছো তো নেক্সট ভিডিঅলৈ অপেক্ষা কৰা